Namsai. kita kayak di sini sah. Gak ada gini lagi. Nanti ভাল লাগিলে নগা। Wah, খাব বে। বাজি বনাই খাম বাজি। এনেকে নাখাম। লুগাস মানে আজি মানে অৰুণাচল যাবলৈ ওলাইছো মানে একদম হাফ পেন্ট পুৰা পিন্ধিছো হাফ পেন্ট জোতা আৰু স্পৰ্টিং মানে গৰমত মানে কি ক'বা অৰুণাচল ফুৰি আহোঁগৈ অলপ মানে তো আপোনালোককো দেখাম আৰু পুৰা ভাল লাগিব মজা লাগিব এতিয়া क्या बात है सर क्या बात है सर क्या बात ये बात है अरे सर क्या এতিয়া তিনিআলিলে ৰজাগড় তিনিআলি এতিয়া তিনি বাছটো আহি পেলাই উঠি এতিয়া যাম মানে তো আপোনালোকক দেখাইছোঁ আজি ভিডিঅ'টো কি কি কৰিম মানে অৰুণাচল গৈ আছোঁ পুৰা ভাল লাগিব চাই গৈ আছোঁ একদম অৰুণাচল মজা লাগিব ভিডিঅ'টো চাব আপোনালোকে আজি দিনটোত কি কি কৰিম আৰু ভাল লাগিব অৰুণাচল গৈ আছোঁ মানে বাছত প্ৰথমবাৰ একদম পুৰা স্পৰ্টিং লগাই গৰমত মানে আৰু এইটো একদম জোতা পিন্ধি ये बड़ी अच्छी बात একদম জোতা পিন্ধি জোতা লগাই হেল্ল' গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ফেচবুক পেজটো লাইক কৰি দিব আৰু ফ'ল' কৰি দিব ব্লগ जोर से बोल के लोगों को स्कीमें बता दे এগুলো দেখা যাচ্ছে টিকটক করে এগুলো মোবাইল চলো চলো আজি ফুৰিব গৈছোঁ অৰুণাচল আৰু আপোনালোকে দেখাম আৰু কি কি কৰিম মানে অৰুণাচল আজি প্ৰথমবাৰ বাছত গৈছোঁ তো খুব ভাল লাগিছে আৰু একদম গৰমত আৰু হাফ পেণ্ট পিন্ধিছোঁ আৰু স্পৰ্টিং আৰু জোতা লগাইছোঁ আৰু পুৰা ভাল লাগিছে তো আপোনালোককো দেখাম আজি দিনটোত কি কি কৰিম আৰু ক'ত গৈ হেল্ল' গাইজ এতিয়া পাই গৈছোঁ মানে ডিৰাগেট ইয়াত নামিব লগা হ'ল মানে তো এইটো গেটটো ডিৰাগেট তো এতিয়া গৈ হেল্ল' গাইজ ফাইনেলি আহি পাই গ'লো এতিয়া অৰুণাচল সোমাই গ'লো গেটৰ ইটো চাইডে অসম এতিয়া অৰুণাচল সোমাই গৈছোঁ অৰুণাচল तेज हो रहा है बहुत तेज हो रहा এতিয়া গৈ আছোঁ মানে পুৰা ভাল লাগিব এইটো বাছটো আগত আছে এতিয়া এইটো বাছত গৈ আছোঁ মানে ইয়াত ডিৰাগ পাইছোঁ ডিৰাগ পাইছোঁ ডিৰাগ এতিয়া এইখন বাছতে এতিয়া উঠি যাম ডিৰাগ গেটত ৰখি পুৰা ভাল লাগিছে আৰু আজি প্ৰথমবাৰ হাফ পেণ্ট পিন্ধি আহিছোঁ আপোনালোকক দেখাইছোঁ এইখন বাছতে আহিছিলোঁ মানে এতিয়া উঠি যাম আৰু ইয়াত ৰখিছোঁ মানে ডিৰাগ গেটত এতিয়া যাম আৰু মানে কি আপোনালোকক দেখাম প্ৰথমবাৰ আজি হাফ পেণ্ট অৰুণাচল গৈ আছোঁ মানে বাছত পুৰা ভাল লাগিছে আৰু আপোনালোকক দেখাইছোঁ আগলৈ আমাৰ পেহী ঘৰ গৈ আছোঁ মানে পেহী অলপ বেমাৰ হৈছে মানে চাবলৈ মাহঁতে গৈছে ময়ো গৈছোঁ আৰু লগত তো আপোনালোকক দেখাম আৰু অৰুণাচল প্ৰথমবাৰ গৈছোঁ পুৰা ভাল লাগিব আৰু আগলৈ দেখাই আছোঁ এতিয়া পুৰা তামোল ঘৰ এই হাই কৰি দে এনেকা হাই কল লাগে নি কল খালে গা চৰ হাতুৰি মান ভাল सिर्फ कुछ ज्यादा नहीं हो गया मतलब जोर जोर से बोल के लोगों को स्कीमें बता दे ভাল লাগিব এতিয়া গৈছোঁ গাড়ীটো ষ্টাৰ্ট কৰোঁ এতিয়া পল্টন বলে 40 টাকা বাপি বাপ ইমান দাম আমার ইয়াত কাকত কোনো সস্তা হৈ যায় itu tuh namsai dan namsai mau ngadu namsai একদম itu সব ডাঙৰ নদী মজা লাগিছে একদম namsai itu long namsai
হেল্ল' গাইজ, ফাইনেলি আহি পালোঁ এইটো নামচাই ইউনিভাৰ্চিটি। ইমান ধুনীয়া, চক ইমান ধুনীয়া। এতিয়া স্কুলৰ সময় হৈছে মানে, এতিয়া ছাত্ৰ ছাত্ৰীবোৰ আহিছে আৰু চক ইমান ধুনীয়া, বহুত ভাল লাগিছে ইউনিভাৰ্চিটিখন। এইটো নামচাই হয়, মজা লাগিছে মজা। এতিয়া এই দাদা আৰু এজনক লগ পাইছোঁ মানে, তো দাদাৰ নামটো अजय तिवारी महादेवपुर घर डिस्ट्रिक्ट नामसाई। আপুনি ক'ত গৈ আছে? तेजू में সেইটো গৈ আছে। আপোনাৰ ঘৰ ক'ত? महादेवपुर। মহাদেৱপুৰ ন? এতিয়া আমি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ আগলৈ। এতিয়া আমি এতিয়া ভিডিঅ'ত গৈ আছোঁ মানে, ভাল লাগিব আপোনালোকক খাব আৰু ন। দাদা লগ পাই ভাল লাগিলে আৰু। हाँ हाँ ठीक है सर। क्या करूं मैं मर जाऊं? पानी पी। मेरी कोई फीलिंग नहीं है। हाँ ठीक है पानी पी। तुम्हारी फीलिंग तुम्हारी, ਤੁਹਾਡਾ ਕੁੱਤਾ টমি, ਸਾਡਾ কুত্তা কুত্তা। হেল্ল' গাইজ, ৰাস্তাত ক'ৰবাত মানে ফুৰিব গ'লে মানে নতুন নতুন মানুহ লগ পায় আৰু কথা চথা পাতি ভাল লাগে আৰু চিনাকি হয়। তো বহুত ভাল লাগিছে, দাদাৰ লগতো কথা চথা পাতিলোঁ, ভাল লাগিলে। তেজু গৈ আছে আৰু মই বহুত ভাল লাগিছে আৰু দাদাক লগ পাই বহুত ভাল লাগিছে। এতিয়া মানে নামিছোঁ মানে যাব ন। ये बड़ी अच्छी बात कही। এনেকুৱা একদম মজা লাগিছে মানে। এতিয়া আৰু এটা বাছত উঠিব লাগিব, এতিয়া গৈ আছোঁ মানে উঠিবলৈ। আপোনালোকে দেখাম এতিয়া আগলৈ ব্লগ। कुछ ज्यादा नहीं हो गया ये? मतलब হালধীয়া বাছটোত এতিয়া উঠি যাম মানে। এই বাছটোত আহিছিলোঁ, এতিয়া নামিলোঁ। এই হালধীয়া বাছটোত যাম এতিয়া। গৈ আছোঁ এতিয়া ইনাও। এইফালে তেজু যায়, এইফালে তেজু। এতিয়া আমি 2 মাইল চাৰিআলিত আছোঁ। এই বগা মাছটোৰ নাম এতিয়া এইটো হালধীয়া বাছটোত উঠি এতিয়া যাম। ব্লগ এতিয়া ভাল ইনাও যাম, ইনাও। এতিয়া ইনাও গৈ আছোঁ, ইনাও। এইখন বাছত এতিয়া যাম মানে উঠি। ইনাও ইনাও গৈ আছোঁ, ইনাও। এইখন বাছতে যাম এতিয়া। कुछ ज्यादा नहीं हो गया ये? मतलब ইনাও। হেল্ল' গাইজ, মানে এইখন বাছত মানে ইমান ভিৰ মানে। আলু বস্তা চক আলু বস্তা একদম ইয়াত কি বস্তু একদম ভৰা, একদম পূৰা ভৰ্তি মানে। মানুহটো ভৰ্তি আৰু বস্তু ভৰ্তি আৰু থিয় হৈ যাব লাগিব এতিয়া মানে। ইমান ভিৰ মানে বাছটোত একদম বহুত কষ্টকৈ যাব লগা হৈছে। এতিয়া থিয় হৈয়ে গৈ আছোঁ এতিয়া। যাব গৈ আছোঁ এতিয়া মানে। পূৰা ভিৰ মানে, থিয় হৈ যাব লগা হৈছে মানে। ইনাও এতিয়া ইনাও পামগৈ মানে, ইনাও পোৱাহি নাই মানে। এতিয়া গৈ আছোঁ বাছত। পূৰা ভিৰ আছিলে মানে, এতিয়া খালী হৈছে, এতিয়া বহিব পাৰিছোঁ। এতিয়া বহিছোঁ আৰু এইবিলাক চব এইবিলাক খেতি কৰে এইবোৰ পথাৰবোৰ। এনেকুৱা একদম বাছত বহি গৈ একদম আমনি লাগি গৈছে মানে। একদম পূৰা ভৰি চৰি বিষাই গৈছে আৰু গৈ আছোঁ। এতিয়া পোৱাহি নাই মানে। ইনাও এতিয়া পামগৈ অলপ পাছত। এতিয়া গৈ আছোঁ, এতিয়া বাছতে আছোঁ। এইটো হয় নাবদাৰ। এনেকুৱা এতিয়া পাইছে নাবদাৰ। এতিয়া আহি পাই গৈছোঁ ইনাও বজাৰ। একদম নামিলোঁ বাছৰ পৰা, আমনি লাগি গ'ল একদম বাছত বহি বহি। এতিয়া আপোনালোকক দেখাম আৰু ইনাও বজাৰ আৰু আমাৰ এই ঘৰ এতিয়া গৈ আছোঁ মানে। এতিয়া যাম আৰু এতিয়া পূৰা দেখাই আছোঁ আপোনালোকক ব্লগ। হেল্ল' গাইছ, বাছৰ পৰা এতিয়া নামিলোঁ আমি। তো এতিয়া পেহীঘৰলৈ আহি পাইছোঁ। তো ইয়াত পেহীহঁতে থাকে। তো ইয়াত এতিয়া আহিলোঁ বাছত বহি বহি পূৰা আমনি লাগিল, একদম পূৰা গৰম লাগি গৈছে একদম। তো ইয়াতে অলপ পুখুৰী আছে, তো ইয়াত এতিয়া গা ধুম। তো দেখাম আৰু পূৰা ভাল লাগিব। তো ব্লগ এতিয়া আগলৈ দেখাইছোঁ। এতিয়া আহিলোঁ মানে এতিয়া। তো আপোনাৰ ঘৰটো দেখাম আৰু এতিয়া গা ধুম মানে পুখুৰীত। পূৰা গৰম লাগিছে মানে একদম। গৰম দিন গৰম লাগিবই ন। হেল্ল' গাইজ, এইটো মানে সৰু মূৰত নৈ হয় মানে। ইয়াতে আমি গা ধুম মানে পূৰা এতিয়া। পূৰা ভাল লাগিব ন। এতিয়া গা ধুম মানে
Wow. Kain আছে নাই কাঁচা? কাইট আছে নাই কাঁচা কাঁচা? পুরা ইনা নদী গা ধুইছো বৰ ভাল লাগিছে ও পাই বৰ ভাল লাগিছে এইফালে দম আছে নেকি চাওক দম আছে নেকি বোলে কাঁচা আছে নেকি চাই লওক কাঁচা আছে নাই চাই ল'ব লাগিব তাৰপিছত জাপ মাৰিব লাগিব আপোনালোকৰ ক'ৰবাত গাত ধুলে পুখুৰীত মানে কাঁচা আছে নেকি চাই ল'ব গাত ধুলে পুখুৰীত মানে কাঁচা আছে নেকি চাই ল'ব নহ'লে একদম পেটত সোমাই যাব পাৰে তো এতিয়া চাই লৈছে বাৰু ইয়াত এতিয়া কাঁচা নাই মানে তো এতিয়া ময়ো গাত ধুম পূৰা গৰম লাগিছে তো দাদা ধুই আছে এতিয়া এই সোমাইছে আগতে চালে মানে ইয়াত কাঁচা আছে নেকি কাঁচা নাই আৰু তো এতিয়া গাত ধুব পাৰিম আৰু আপোনালোকৰ ক'ৰবাত হাতেদি মানে তলত পানীত মানে কিবা থাকিব পাৰে ন চাই ল'ব ভালকৈ তাৰপিছত একদম হাতে বা যেনে তেনে একদম জাপ মাৰি নিদিব আৰু ভিতৰত কিবা কাঁচা থাকি কিবা জেম থাকে একদম মানে গাঁতত লাগি যাব পাৰে সোমাই যাব পাৰে সেইকাৰণে চাই ল'ব তাৰপিছত সাৱধান হৈ যাব লাগে তাৰপিছতে গাঁত ধুব লাগিব এতিয়া আমি ইয়াত চাই ল'লোঁ মানে তাৰপিছত ইয়াত গাঁত ধুইছোঁ আপোনালোকক চাব আৰু হেল্ল' গাইজ তো এতিয়া সোমাইছিলোঁ মানে পুখুৰীত গাত ধুবলৈ নদীত মানে তো এইটো গৰম গৈছে আৰু ইয়াতে এতিয়া দিনাও আহিছোঁ তো ইয়াত পুৰা গৰম লাগিলে বাছত আহি তো একদম পেহী ঘৰত আহিছিলোঁ তো ইয়াত আহি পাইছোঁ এতিয়া গাত চাত ধুই লৈছোঁ মই পুৰা গৰম ন গৰম দিন তো গৰম লাগিবই তো এতিয়া আৰু ইয়াত জাপ মাৰি গাত ধুম মানে তো আপোনালোকক দেখাই আছোঁ ব্লগ এতিয়া আজি ইয়াত মানে থাকিম মানে তো আজি ইয়াত থাকি কি মানে কি খাম আৰু আপোনালোকক দেখাম আৰু পুৰা মাছ তাত ধৰিম বুলি ভাবিছোঁ আৰু মাছ দেখাম আপোনালোকক আজি ৰাতি কি খাম মানে তো ব্লগ এতিয়া আগলৈ দেখাই আছোঁ পুৰা ভাল লাগিব পুৰা মজা লাগিছে গৰমত পুৰা ভাল লাগি গৈছে মানে পুৰা ঠাণ্ডা পুৰা মজা লাগিছে একদম গা ধুই মজা লাগিছে ये बड़ी अच्छी बात कही সেনেকৈ গাত চাত ধুই মানে পুৰা একদম ভাল লাগি একদম ফ্ৰেছ লাগি গ'ল মানে একদম গাড়ীত আহি একদম মানে পুৰা গৰম লাগি গৈছিলে আৰু গৰমটো গৰম লাগিবই ন তো একদম পুৰা গা চাত ধুই এতিয়া ভাল লাগিছে আৰু তো এইটোহে কি বুলি কয় আমাৰ পেহী ঘৰ তো এইটো আৰু পুখুৰী আছে ফিচাৰী ইয়াতে মাছ চাছ ধৰে আৰু বিক্ৰী কৰে তাৰপিছত এইবিলাক মানুহ ইয়াত থাকিবলৈ থাকে আৰু ইয়াত ভাড়া ৰুম কি বুলি কয় এনেকুৱা থাকে আৰু ইয়াত মাছ বিক্ৰী কৰে পোনা মাছৰ পোনা মানে এইটো মাছ চাছ মেলে মাছৰ পুখুৰী ইয়াৰ পৰাই গোটাই আৰু এইটো নেটত ধৰে মানে ইমান ডাঙৰ চক নেট ইমান ডাঙৰ পুখুৰী এইটো চাইডেও আছে পুখুৰীত সেইফালে মাছ ধৰিছে তো ব্লগ এতিয়া দেখাইছোঁ আগলৈ চকৰিটো কেইটামান মাছ পাইছে আৰু জাল মাৰি আছে মানে এইটো চব চিন্তা মাছ আমি চিন্তা মাছ খাম ইয়াত আলহী আহিছোঁ তো ইয়াত পুখুৰীত মাৰিছে আৰু চিন্তা মাছ খাম চিন্তা মাছ এইটো চব চিন্তা মাছ পুৰা তাজা খাইবা তাজা মাছ চব এইফালে কেনেকুৱা লাগিছে ইয়াত আহি তাজা মাছ ন কেঁচা খাই দিছে চাওঁ গাত ধুই কেনেকৈ লাগিলে নদীত ভাল লাগিলে ন গাত খাব भाजी बनाई हम भाजी लेकिन खाओ ना ये सब बनाइए खाएगा आप लोगों को दिखाएगा वीडियो में वीडियो तो मैंने बनाई हम अपना देखा मैं आप भाल के पूरी सीरियो खाऊंगा तो जाल पेला ले হেল্ল' গাইজ এটা বস্তু দেখা বিচাৰোঁ আপোনালোকক মানে আমাৰ চাইডেতো এতিয়ালৈকে কঠীয়াই পেলোৱা নাই মানে তো ইয়াত মানে একদম ইয়াত মানে ধান চান ৰুইছে আৰু ইয়াত কঠীয়া লাগি চব একদম পুৰা ছিজন আহি গৈছে নিচিনা লাগিছে আমাৰ ইয়াত এতিয়ালৈকে কঠীয়াই পেলোৱা নাই আমাৰ ফালে মানে ধান ৰোৱা ষ্টাৰ্ট কৰি তেতিয়া এইফালে মানে ৰোৱা শেষেই হ'ব আৰু ৰোৱা শেষেই হ'বগৈ এই চব এইটো বোকাটো ইমান ধুনীয়াকৈ বোকা হৈছে ন পথাৰটো মানে এনেই ৰুই চাইছে আৰু এনেই আৰু হেল্ল' গাইছ ইয়াত পথাৰ বোলে পূৰা ধান চান ৰুইছে আৰু তো এতিয়া গা পা ধুলোঁ নৈত গা পা ধুলোঁ তো এতিয়া আৰু ইনাপ বজাৰ ফালে গৈ আহোঁ তো ইয়াত বজাৰ অলপ চাই আহোঁ
ইনাও বজাৰ তো ব্লগ আপোনালোকক দেখাম বৰ ভাল লাগিব ব্লগ। হেল্ল' গাইজ গুড মৰ্ণিং। যোৱাকালি ইয়াতে থাকিলোঁ তো মোৰ মোবাইলটো কালি বেটেৰী নাছিলে আৰু চাৰ্জাৰো ঘৰৰ পৰা লৈ অহা নাছিলোঁ, থাকিম বুলি অহা নাছিলোঁ মানে এনেই অলপ ফুৰিবলৈ আহিছিলোঁ তো ইয়াতে থাকিলোঁ কালি। তো আজি কেঁকুৰা ধৰিছোঁ, ইয়াত কেঁকুৰা আপোনালোকক দেখাইছোঁ আৰু ভাত চাত খোৱাটো দেখুওৱা নহ'ল, ভিডিঅ'ত কৰাই নহ'ল। হেল্ল' গাইজ ইয়াতে নদীত মানে ডাঙৰ কেঁকুৰা ধৰিলোঁ তো আপোনালোকক দেখাইছোঁ। এইটো মোক কামুৰিছে মানে পূৰা একদম জোৰকৈ ধৰিছে মানে এই ডাঙৰ কেঁকুৰাটো একদম পূৰা কামুৰিছে আৰু একদম। এইটো চাটনি বনাই খাবলৈ বহুত ভাল লাগিব, চাটনি বনাই খাম তো মজা লাগিব আৰু পূৰা নহৰু দি বনাই খাম একদম পূৰা হেভি লাগিব আৰু এইটো ডাঙৰ কেঁকুৰা হয়, নদী কেঁকুৰা। আপোনালোকে কেঁকুৰাৰ চাটনি বনাই খাই পাইছে নাই? যদি খাই পাইছে কমেণ্ট কৰি জনাব, বহুত ভাল লাগে মোকতো। হেল্ল' গাইজ এইটো ডাঙৰ কেঁকুৰা চব পিটিকা বনাই খাবলৈ বহুত ভাল লাগিব, বহুত মজা লাগিব ডাঙৰ কেঁকুৰা। আজি এই পুখুৰীবিলাক মানে নেটত মানে মাছ ধৰে ইয়াত নগাঁৱৰ পৰা মানে আনে গাড়ীতে। তাৰপিছত ইয়াত মানে আপোনাৰ গাড়ীত অনাৰ পিছত ইয়াত মানে যিবিলাক মৰি যায় সেইবোৰ মানে এইটো হিচাপ নল'বা। তাৰপিছত ইয়াত গাড়ীত আনি পিনে যিটো জীয়া মাছ মানে আহে নগাঁৱৰ পৰা সেইটোৱে ইয়াত মানে লৈ মাৰে। তাৰপিছত ইয়াত মানে পুখুৰীত মেলে, তাৰপিছত ইয়াত দাদাহঁতে আৰু ইয়াত কেম্পত থাকে। তাৰপিছত ইয়াৰ পৰা আৰু পুখুৰীৰ পৰা আৰু নেটত মাৰি পিনে আৰু বিকিবলৈ নিয়ে মানে পোনা মাছ। সেইটোৱে পুখুৰীটো হয়। ইয়াত বহুত মাছ মেলিছে আৰু এতিয়া উঠাই লৈ গ'ল এতিয়া বিক্ৰী কৰিবৰ কাৰণে। তাৰপিছত এনেকুৱা আৰু পোনা মাছ নগাঁৱৰ পৰা অনা হয়, অনাৰ পিছত ডাঙৰ পুখুৰীত ইয়াত মেলি দিয়া হয়, তাৰপিছত ইয়াত উঠাই পিনে নিয়ে আৰু বিক্ৰী কৰে মানে। এইটোৱে নেট মানে ইয়াত বহুত ধৰণৰ মাছ আছে আৰু ইয়াৰ পৰা বিক্ৰী কৰে আৰু ইয়াত প্ৰত্যেকটো বস্তুৰ মানে দাম বজাৰত মানে আমাৰ অসমতকৈ মানে ইয়াত চব বস্তুৱে ইয়াত দাম, কাৰণ আমাৰ অসমৰ পৰাই আমাৰবোৰ বেছিকৈ আহে ন, সেইকাৰণে ইয়াত দামটো বেছি মানে যিকোনো বস্তুৰ দাম বেছি ইয়াত অৰুণাচলত। হেল্ল' গাইজ অৰুণাচল গৈ বহুত ভাল লাগিল। এতিয়া ফাইনেলি আহি পালোঁ, এতিয়া ঘৰত আহি পালোঁ। এতিয়া বৈষ্ণৱৰ লগত আমাৰ গাঁও ফালে মানে এই বাইপাছ ফালে অলপ ফুৰিব গৈছোঁ তো গৈ আছোঁ এতিয়া বৈষ্ণৱৰ লগত মানে বাছত গৈ একদম আমনি লাগি গ'ল তো অলপ ফুৰিবলৈ গৈ আহোঁ আমাৰ বাইপাছ ফালে। তো পূৰা ভাল লাগিলে অৰুণাচল গৈ আৰু ভিডিঅ'টো আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো মোৰ ফ'ল' কৰি দিব। ফেচবুকত চাইছে যদি লাইক কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু এই ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো শিবু বইজ ব্লগ। হেল্ল' গাইজ ভিডিঅ'টো আজি ইয়ালৈকে আছিলে আৰু ভিডিঅ'টো ইয়াতে আজি সমাপ্ত কৰিছোঁ আৰু এটা নতুন ভিডিঅ'ত আপোনালোকে লগ পাম।